অন্ধ এগৰাকী গায়ক। মই তাত অন্ধ, মই এতিয়া অন্ধ হৈ আছোঁ অলমষ্ট। মই লাহে লাহেহে মানে ঘূৰি আহিবলৈ বৰ দিগদাৰ হৈছে। 2 মাহ অন্ধ হৈ থকাটো মানে 8 ঘণ্টা 10 ঘণ্টা লেন্সো পিন্ধি দিয়াৰ লগে লগে মই একো নেদেখা হৈ যাওঁ। এই চৰিত্ৰটোৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰা হৈছিলে নিজকে? এইটো আচলতে মোৰ 15 বছৰমান আগৰ এটা ষ্টৰী। এইটো মই প্ৰথম শুনাইছিলোঁ ৰাজেশ ভূঞাক। ৰাজেশে মোক তেতিয়া কৈছিলে যে তই যদি এখন চিনেমা কৰ ডাইৰেকশ্যন কিন্তু মোক দিবি। মই বোলো অ'কে ডান। আৰু সেইটো মই ৰাখিলোঁ। এতিয়া ৰাজেশে ডাইৰেকশ্যন কৰিছে, মই এক্টিং কৰিছোঁ, খালি ডিজাইন ষ্টৰী চব মোৰ। আৰু ৰাহুল গৌতম সি গোটেই হেল্প কৰি দিছে, গোটেই স্ক্ৰীন প্লে। ৰাহুল আৰু শান্তনু ৰুমেও আছে লগত। ডাইলগ চাইলগ গোটেই ডাইলগ চাইলগবিলাক বাৰু আমি নিজৰ মতে মিলাই লওঁ, তেনেকৈ প্ৰব্লেম নাই। চ' তেনেকৈ মিলি গ'ল আৰু টিমটো বৰ ধুনীয়া মানে। এইটো বহুত যথেষ্ট ডাঙৰ টিম আছিলে। মাজতে সেই এটা গান শ্বুট কৰোঁতেতো 220টা মানুহ। মই বোলো 220টা, মই ডাঙৰকৈ ভাবি দিওঁ গোটেই কথাবিলাক। চ' মিউজিচিয়ান গোটেই ডান্সাৰ মানে গোটেইখন, মই বোলো এইখন কি হৈছে এইখন। তেনেকৈ শ্বুট কৰিলোঁ, কিন্তু কাম বিৰাট ভাল হৈছে। আৰু মই ভাবোঁ এখন অসমৰ প্ৰথম মিউজিকেল, একদম মিউজিকেল চিনেমা, টোটেলি মিউজিকেল। মানে বেলেগ একো নাই, মিউজিক, আৱেগ, ইমোশ্যন, প্ৰেম। আৰু নামটো জুবিনৰ তোমাৰ এটা খুব পপুলাৰ গানৰ পৰা লোৱা হৈছে, দুখ বহুত আছে চিনেমাখন। মানুহে চালে গম পাব। মানে আমি এক্টিং কৰোঁতেই আমি ইমোশ্যনেল হৈ গৈ আছিলোঁ গোটেই চব কেৰেক্টাৰ্ছ। আৰু চবেই ধুনীয়া ধুনীয়া ভাল ভাল এক্টৰে এক্টিং কৰিছে। সৌৰভে কৰিছে, ছোৱালীজনী নতুন বাৰু, তাই ভাল কৰিছে, বঢ়িয়া কৰিছে। আমাৰ আশ্চৰ্যক কৰাইছোঁ মই। আশ্চৰ্য কেতিয়াও এক্টিং কৰা নাই চিনেমাত, সিও ধুনীয়া কৰিছে। মই নীলক বিচাৰিছিলোঁ, নীল আকাশক। তাৰ কিবা ঘৰুৱা প্ৰব্লেম হ'ল, ঘৈণীয়েকৰ বেমাৰ হ'ল, কিবা নিমিলিলে আৰু তথাপি সি গান গাইছে চিনেমাখন। কেতিয়া মানে মুক্তি পাব এখন? মই এতিয়া বিহু শেষ কৰি আৰু আকৌ মোৰ কাম আছে নহয়, বেকগ্ৰাউণ্ড মিউজিক মেইন কামখিনি আছে।